নমস্কাৰ সকলোকে মই বিন্দাছ বিৰিনা চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এনেকুৱা এটা ভিডিঅ' মানে লাই শাক আৰু আলু গুটি আৰু ব্ৰইলাৰ মাংস। এইটো বেলেগ ৰেচিপি হয় আৰু মানে এইটো বেলেগতকৈও বেলেগ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক মই বনোৱা সকলো পৰ্যন্ত দেখাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এয়া লৈছোঁ মই আলু গুটি হয়, গুটি আলু গুটি লৈছোঁ আৰু এয়া লাই শাক আৰু এয়া লাই শাকৰ বাও। এয়া মই কটা নাই, এইখিনি মই কাটি ল'ম আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো। আৰু মই লাই শাকৰ ঠাৰিখিনি হাতেৰে ভাঙি দিছোঁ আৰু আপোনালোকে কটাৰেও কাটিব পাৰে। মই কটাৰে কটা নাই, হাতেৰে ভাঙি দিছোঁ। যিহেতু লাই শাকৰ ঠাৰিখিনি কোমল হয় সেইবাবে মই হাতেৰে ভাঙিছোঁ আৰু মই ডাঙৰ ডাঙৰকৈ ভাঙিছোঁ। আৰু আপোনালোকেও কটাৰী কাটিব পাৰে বা হাতেৰেও ভাঙিব পাৰে। আৰু আমাৰ এই ভিডিঅ'টো চাই থাকক আপোনালোকে, মই সম্পূৰ্ণৰূপে দেখুৱাই যাব চেষ্টা কৰিম। ইয়াৰ মই কাটি লৈছোঁ পিঁয়াজ আৰু জলকীয়া মই ফালি লৈছোঁ আৰু ইয়াত গুটি আলু গুটি লৈছোঁ আৰু এয়া লাই শাকো মই এনেকৈ কাটি লৈছোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আৰু এইফালে মই কেৰাহী এটা পাতি থৈছোঁ, মানে আমি বাহিৰত বনাইছোঁ, ভিতৰত নাই বনোৱা। আৰু এতিয়া আমি ইয়াতে তেল দিম। ইয়াতে মই তেল বেছি নাই দিয়া, তেল অলপ দিছোঁ। ইয়াতে মই তেল অলপ দিছোঁ, মই তেলখিনি গৰম হ'বলৈ দিম। ইয়াতে কাটি থোৱা আমি মাংসখিনি দি দিম। মাংসখিনি দিম এনেকৈ জিকা লগাই দিম। আৰু মই ইয়াতে নহৰু পাত কাটি লৈছোঁ। মই মানে খুন্দা নহৰু, আদা নহৰু নিদিওঁ। আৰু ইয়াতে মই কাটি থোৱা নহৰু পাতখিনি দি দিছোঁ। মই নহৰু পাতখিনি তেলত নাই দিয়া, এনেকৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব আমি কেনেকৈ বনাইছোঁ। আৰু এয়া পূৰা আমাৰ মাংস হৈ আছে। চিয়াৰি ঘূৰিছে, এই আমাৰ মেকুৰীটো ঘূৰিছে আৰু এইফালে বহি আছে জুই চাই হয়। আমি বাহিৰত বনাইছোঁ হয়, পিছ চাইডে বনাইছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ঘূৰিবলৈ দিম। আৰু আমি মাংস কাটি লৈছোঁ, সৰহকৈ নাই দিয়া। তাৰ কাৰণে আমাৰ ইয়াৰে যথেষ্ট, ইয়াতে আৰু সৰহকৈ আমাক নালাগে। এতিয়া আমি ঢাকনি দিম। শুকাই গেছটো দেখিছনে নাই? এই দেখিছে আমাৰ মাংস প্ৰায় সিজিছে আৰু অলপ লাগি গৈছে তলত। এই দেখি অকণ লাগিছেনে বাৰু? তই কি দেখিছে? আপোনালোকে এনেকৈ বনাই চাবচোন, এনেকৈ বনাই কিনে খাই চাব কেনেকুৱা লাগে। আৰু নহৰু নিদিয়াকৈ চিম্পুলকৈ বনাই চাব। মই দিছোঁ আপোনালোকক পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, এনেকৈ নহৰু পাতখিনি মই তেলত দিয়া নাই। নহৰু পাতখিনি মই দেখাই দি দিছোঁ। মই সিজাই দিছোঁ। তাৰপৰা আমাৰ সিজা হৈ গ'ল। কেৰাহীটো পাতি কাৰণে তলত অলপ লাগি আছে। আমি কাটি থোৱা আলু গুটিকেইডোখৰ দি দিছোঁ। কাটি থোৱা আলু গুটি দি দিছোঁ আমি। আলু গুটিখিনি অকণমান লৰাই ল'ম এনেকৈ। আমাৰ ইতিমধ্যে লাই শাকখিনি ৰেডি হৈছে। এতিয়া আমি ইয়াতে পানী দি দিম। পানী দি পানী অলপ টাইম আমি ঢাক মাৰি দিম। কমেও 5-10 মিনিটমান ঢাক মাৰি দিম।
Bạn thử đó. Bắt nè. Một chút nữa đó. Đây không có này. Và bạn đi sang đi lại. Kamu nungguin masuk ke belahan. Ya, mau sampai mana lepas. Jangan mau kasih lagi. No. Sorry, masuk sini jangan masuk ke belahan. Gue sih di sini. Gue tempat baju. Ada buku yang khas. Kalian nikmati. মানে কি ক'ম আৰু তো মোক ভাত খাই সদায় মানে তুমি গৈ যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মই আপোনালোকক মানে এটাই ৰিকুৱেষ্ট কৰিছোঁ যাতে কোনো বেয়াকৈ কমেণ্ট নকৰে আৰু নিগেটিভ পইণ্ট নাভাবে